নমস্কাৰ মই ডক্টৰ Samiul Ahsan Hussain GNRC হস্পিটেলৰ শিশুৰোগ বিশেষজ্ঞ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ আগত নেফ্ৰটিক চিনড্ৰম বেমাৰটোৰ বিষয়ে কিছু কথা কম নেফ্ৰটিক চিনড্ৰম শিশুৰ এটা কিডনিৰ বেমাৰ য'ত আমাৰ পেচাব কৰোতে কিডনিৰ জৰিয়তে এলবুমিনটো ওলাই যায় সাধাৰণতে কি হয় এলবুমিন যেটো এটা প্ৰটিন হয় আমাৰ শিশুৰ শৰীৰৰ কাৰণে অতি প্ৰয়োজনীয় আৰু আমাৰ দেহৰ বিভিন্ন মানে মেটাবলিক কাম-কাজত এটোৰ বহুত দৰকাৰ হয় এই বস্তুটো যেতিয়া শিশুৰ শৰীৰৰ পৰা ওলাই যায় তেতিয়া শিশুটিৰ বিভিন্ন ধৰণৰ সিম্পটমে দেখা দিয়ে নেফ্ৰটিক চিনড্ৰম সাধাৰণতে মানে যিকোনো বয়সতে হ'ব পাৰে কিন্তু মোস্ট কমন যিবোৰ মানে দেখা যায় যে প্ৰি স্কুলাৰ যিবোৰ আছে মানে প্ৰি স্কুল 3 ইয়াৰ্স 4 বছৰ 5 বছৰ 6 বছৰ এনেকুৱা শিশুৰ ক্ষেত্ৰতে বেছিকৈ দেখা যায় সো সাধাৰণতে কি হয় ধৰি লওক 3 বছৰ বা 4 বছৰৰ এটা এজন শিশু আহিছে আপোনাৰ ওচৰত মানে যোৱা কেইমাহ বা কেই সপ্তাহৰ পৰা শৰীৰটো অলপ ফুলি গৈছে শিশুটিৰ মুখটো ফুলি গৈছে তাৰ পিছত গাটো ফুলি গৈছে পেট ফুলি গৈছে এনে ধৰণৰ সিম্পটম লৈ পেলাই শিশুটি আহে আৰু লগতে আমি যেতিয়া ইউৰিনটো পৰীক্ষা কৰো আমি ইউৰিনত এলবুমিনটো বেছিকে যোৱা পাওঁ মানে 3+ বা 4+ এনে ধৰণৰ আমি পাওঁ নেফ্ৰটিক চিনড্ৰম যেতিয়া আপোনাৰ শিশুটিৰ হয় যেতিয়া মানে প্ৰথমবাৰ যদি হয় হেতুক আমি ফাৰ্স্ট অ্যাটাক বা প্ৰথমবাৰ হোৱা বুলি কওঁ আৰু নেফ্ৰটিক চিনড্ৰম বেমাৰটো এনেকুৱা নহয় যে এবাৰ হোৱাৰ পিছত আৰু কেতিয়াও নহব গতিকে নেফ্ৰটিক চিনড্ৰমৰ বিভিন্ন ধৰণৰ ভাগত আমি ভাগ কৰিব পাৰো যেনে মিনিমাল চেঞ্জ ডিজিজ আৰু নন মিনিমাল চেঞ্জ ডিজিজ বা স্টেৰয়েড সেনসিটিভ স্টেৰয়েড ৰেজিস্ট্যান্স ইত্যাদি ইত্যাদি আহক আমি জানো নেফ্ৰটিক চিনড্ৰমৰ ডেফিনেশনটো কি নেফ্ৰটিক চিনড্ৰমত হেভি প্ৰটিনুৰিয়া অৰ্থাৎ পেচাবত বহুত বেছি পৰিমাণে প্ৰটিন যায় 3+ 4+ যায় কেতিয়াবা more than 1 gram per meter square daily নাইবা more than 40 milligram per meter square per hour এনেকুৱা ধৰণৰ নেফ্ৰটিক চিনড্ৰমত মানে এলবুমিনটো ওলাই যায় তাৰ উপৰি আমি আৰু এটা পৰীক্ষা কৰিব পাৰো হেতু হল ইউৰিন প্ৰটিন ক্ৰিয়েটিনিন ৰেশিও হেতু আমি স্পট কৰিব পাৰো বা 24 আৱাৰত কৰিব পাৰো যদি আমি স্পট ইউৰিন প্ৰটিন ক্ৰিয়েটিনিন ৰেশিও কৰো কাৰণ শিশুবিলাকৰ গোটেই দিনৰ মানে যেটো পেচাব কৰে সেইখিনি জমা কৰি ৰাখাটো অলপ টান সেইকাৰণে কি হয় আমি স্পট টেষ্ট কৰো আৰু হেতু যদি 2 মিলিগ্ৰাম পাৰ মিলিগ্ৰামতকৈ বেছি হয় তেনেহলে আমি নেফ্ৰটিক চিনড্ৰম বুলি কওঁ তাৰ উপৰিও নেফ্ৰটিক চিনড্ৰমত ব্লাডত এলবুমিনটো কমি যায় যাক আমি হাইপোএলবুমিনিয়ামিয়া বুলি কওঁ আৰু নেফ্ৰটিক চিনড্ৰমত এলবুমিন লেভেলটো less than 3 গ্ৰাম পাৰ ডেসিলিটাৰ লৈকে যাব পাৰে লগতে তাতে নেফ্ৰটিক চিনড্ৰমত ইডিমা হ'ব ইডিমা মানে শৰীৰ ফুলি যোৱাটো আমাৰ শৰীৰত যদি আমি এনে ধৰণে প্ৰেছাৰ কৰো তেনেহলে শৰীৰৰ স্কিনত এটা গাঁত হৈ যাব তো ইউজুৱেল প্ৰেজেন্টেশন কি হয় নেফ্ৰটিক চিনড্ৰমত সাধাৰণতে গ্ৰেজুৱেল অনসেট অফ মানে লাহে লাহে শৰীৰটো ফুলি যায় পেচাব কম কৰে শিশুটি হয়তো খালতে কষ্ট হ'ব পাৰে কেতিয়াবা কি হয় কিছুমান নেফ্ৰটিক চিনড্ৰম শিশুৰ পেচাবত মানে ৰক্তও যাব পাৰে এনে সাধাৰণতে 5% মান কেছেছত এনেকুৱা ধৰণৰ দেখা গৈছে তাৰ উপৰিও কিছুমান শিশুৰ হাইপাৰটেনশন অৰ্থাৎ প্ৰেছাৰটো হাই হ'ব পাৰে এটো আপোনাৰ 5% of the cases of pressure to high হোৱা দেখা যায় আৰু যদি জেন্ডাৰটো চাই মানে লৰাৰ বেছি হয় ছোৱালীৰ বেছি হয় এই ক্ষেত্ৰত দেখা গৈছে যে লৰা মানুহৰ বেছি হয় আৰু 2 বছৰৰ পৰা 10 বছৰৰ শিশুৰ ক্ষেত্ৰত বেছিকৈ হোৱা যায় আৰু লৰাৰ ক্ষেত্ৰত 2:1 ৰেশিঅত হোৱা দেখা যায় আৰু 90% যিবোৰ নেফ্ৰটিক চিনড্ৰম আছে তাৰ কোনো ধৰণৰ কাৰণ আমি উলিয়াব নোৱাৰো যাক আমি ইডিওপেথিক বুলি কওঁ আৰু বাকি 10% 5 to 10% কেছেছত কিছুমান এটা কাৰণ ভিতৰুৱা কাৰণ এটা থাকে যেনেকুৱা এছএলই বা বেলেগ কিবা ইনফেকশন বা কিবা জেনেটিক কাৰণতো হ'ব পাৰে এতিয়া আমি জানিম যে নেফ্ৰটিক চিনড্ৰমত একচুয়ালি কি হয় নেফ্ৰটিক চিনড্ৰমত আমি জানিব লাগিব যে কিডনিৰ যেটো পেচাব কৰাৰ যেটো হেয়া থাকে মানে মেইন য'ত পেচাবটো ফৰ্ম হয় তাক আমি গ্লোমেৰুলাছ বুলি কওঁ সো নেফ্ৰটিক চিনড্ৰমত এই গ্লোমেৰুলাছৰ এটা বেমাৰ গ্লোমেৰুলাছত এটা মেমব্ৰেন থাকে যাক আমি গ্লোমেৰুলাৰ বেসমেন্ট মেমব্ৰেন বুলি কওঁ সো সেই বেসমেন্ট মেমব্ৰেনত যদি কিবা প্ৰবলেম থাকে তেনেহলে নেফ্ৰটিক চিনড্ৰম হয় তা কেতিয়াবা টি সেল ডিসফাংশন বা বি সেল ডিসফাংশন থাকিলেও কিছুমান শিশুৰ নেফ্ৰটিক চিনড্ৰম হয় আৰু কিছুমান জেনেটিক বেমাৰ থাকিলেও নেফ্ৰটিক চিনড্ৰম দেখা যায় ফাৰ্স্ট টাইম হলে আমি ফাৰ্স্ট অ্যাটাক বুলি কওঁ তাৰ পিছত আকৌ কেতিয়াবা হ'ব পাৰে তো হেতু আমি কেনেকৈ কৰো যেতিয়া আমি ডায়াগনোসিস কৰো যে শিশুটিৰ নেফ্ৰটিক চিনড্ৰম হৈছে অৰ্থাৎ শিশুটিৰ ধৰক গাটো ফুলি গৈছে পেচাব কমকৈ কৰে
শৰীৰটো ফুলিছে, ইডিমা আছে, ব্লাড টেষ্ট কৰাৰ পিছত ইউৰিন এলবুমিনটো আমি বেছি পালোঁ, তাৰপিছত কলেষ্ট্ৰলটো বেছি পালোঁ, তাৰপিছত আমাৰ এলবুমিনটো ব্লাডত কমি গৈছে, আমি ডায়েগনচিছ কৰিছোঁ যে এইটো নেফ্ৰটিক চিণ্ড্ৰম হৈছে বুলি। তেতিয়া আমি কি কৰিব লাগিব, এক নম্বৰটো ছাপৰ্টিভ কেয়াৰ দিব লাগিব। ছাপৰ্টিভ কেয়াৰত আমি কি খাব লাগে, কিমান পানী খাব লাগে আৰু কিমান প্ৰটিন খাব লাগে সেইখিনি আমি চাব লাগিব। লগতে শিশুটিৰ যদি কিবা ইনফেকশ্যন আছে সেইখিনি আমি ট্ৰিটমেণ্ট কৰিব লাগিব, আৰু এইখিনি টেষ্টৰ উপৰিও আৰু কিছুমান টেষ্ট কৰিব লাগে। আৰু কৰাৰ পিছত আমি শিশুটিক ষ্টেৰইড থেৰাপি দিব লাগে। নেফ্ৰটিক চিণ্ড্ৰমৰ ফাৰ্ষ্ট লাইন ট্ৰিটমেণ্ট হ'ল ষ্টেৰইড থেৰাপি। ষ্টেৰইডৰ ক্ষেত্ৰত আমাৰ প্ৰেডনিছলনটো আমি জেনেৰেলি প্ৰিফাৰ কৰা হয়। আপোনাৰ শিশুটিৰ যদি নেফ্ৰটিক চিণ্ড্ৰম আছে তেনেহ'লে আপুনি লক্ষ্য কৰিব যে আপোনাৰ ডক্টৰে শিশুটিক প্ৰেডনিছলন নামৰ এবিধ ঔষধ দিছে। এইটো প্ৰেডনিছলন বিভিন্ন ব্ৰেণ্ডত মানে উপলব্ধ আছে, যেনে ধৰি লওক ৱাইচেলন বুলি আছে, তাৰপিছত অমনাকৰ্টিল বুলি আছে, আৰু বিভিন্ন ব্ৰেণ্ড আছে। তো বেচিকেলি কি থাকে যে মেডিচিনটো থাকে প্ৰেডনিছলন, আৰু ড'জটো হ'ল 2 মিলিগ্ৰাম পাৰ কেজি পাৰ ডে। ইনিচিয়েলি প্ৰথমে 2 মিলিগ্ৰাম পাৰ কেজি পাৰ ডেকে ষ্টাৰ্ট কৰা হয়। বিভিন্ন ধৰণৰ গাইডলাইন আছে, বিভিন্ন ধৰণৰ গাইডলাইনে বেলেগ বেলেগ কয়, কিন্তু যিটো এটা কনচেনচাছ আছে আমাৰ মাজত সেইটো হ'ল যে প্ৰথমে সদায় 6 সপ্তাহৰ কাৰণে দিয়া হয়। তাৰপিছত 6 সপ্তাহ দিয়াৰ পিছত ষ্টেৰইডৰ ড'জটো কমোৱা হয়, আৰু সেই কমোৱা ড'জটো হ'ল 1.5 মিলিগ্ৰাম পাৰ কেজি অন অল্টাৰনেট ডে ফৰ এনাডাৰ 6 উইক। তাৰমানে প্ৰথমে 6 সপ্তাহ 2 mgকে দিলোঁ, তাৰপিছত 1.5 mg পাৰ ডে অল্টাৰনেট ডেকে আমি আৰু 6 সপ্তাহ দি টোটেল আমি 3 মাহ ষ্টেৰইড দিব লাগিব। ষ্টেৰইডটো কিয় এনেকৈ টেপাৰ কৰা হয়? কাৰণ কি ষ্টেৰইড দিলে বিভিন্ন ধৰণৰ ছাইড ইফেক্ট থাকে ষ্টেৰইডৰ, যেনে বহুত দিন ষ্টেৰইড খালে গ্ৰথ ৰিটাৰ্ডেশ্যন হ'ব পাৰে, ষ্টাণ্টিং হ'ব পাৰে, কেতিয়াবা হিৰছুটিজিম অৰ্থাৎ শৰীৰত এক্সট্ৰা হেয়াৰ আহি যাব পাৰে, শিশুটিৰ প্ৰেছাৰ বাঢ়ি যাব পাৰে, চকুৰ কিছুমান জটিলতাই দেখা দিব পাৰে। এনেধৰণৰ বিভিন্ন কমপ্লিকেশ্যন থাকে যাৰ কাৰণে ষ্টেৰইডটো দিয়া হয়। যেতিয়া শিশুটিক ষ্টেৰইড দিয়া হয় আমি ৰেগুলাৰলি ইউৰিন এলবুমিনটো চেক কৰি থাকিব লাগে, কিয়নো যেতিয়ালৈকে ইউৰিনটো নেগেটিভ হৈ নাযায় তেতিয়ালৈকে বেমাৰটো ৰেমিশ্যন হোৱা বুলি নকয়। অৰ্থাৎ এটা শিশুৰ নেফ্ৰটিক চিণ্ড্ৰমৰ যিটো ফাৰ্ষ্ট এটেক হৈছে সেইটো ৰেমিশ্যন হৈ যোৱা বুলি যদি কোৱা হয়, তাৰ অৰ্থাৎ এইটো হ'ল যে 3 দিন কণ্টিনিউৱাছলি নেগেটিভ বা ট্ৰেছ আহিব লাগিব। আপোনাৰ শিশুটিৰ ইউৰিনটো আপুনি সদায় চেক কৰি থাকিব লাগিব। যেতিয়া 3 দিন কণ্টিনিউৱাছ নেগেটিভ আহিব তেতিয়াহে আমি ক'ম যে শিশুটিৰ নেফ্ৰটিক চিণ্ড্ৰমটো ৰেমিশ্যন হৈছে বা নাইকিয়া হৈছে। গতিকে কিছুমান ক্ষেত্ৰত দেখা যায় যে ষ্টেৰইড দিয়াৰ পিছতো শিশুটিৰ এলবুমিনটো নেগেটিভ নহ'বও পাৰে। নেগেটিভ হওঁতে সাধাৰণতে 2 সপ্তাহ লাগে, কেতিয়াবা 4 সপ্তাহ লাগে। গতিকে আমি টাইম দিব লাগিব। মেডিচিনটো ষ্টাৰ্ট কৰাৰ লগে লগেই যে আপোনাৰ শিশুটিৰ ইউৰিনটো নেগেটিভ হৈ যাব এনেকুৱা নহয়। আৰু আপোনাৰ শিশুটিৰ যদি গাটো বেছি ফুলি আছে তেনেহ'লে কিছুমান ডায়েৰেটিক্স অৰ্থাৎ পেচাব বেছিকৈ কৰা মেডিচিন দিয়া হয়, আৰু পেচাবৰ জৰিয়তে যাতে শৰীৰৰ পৰা ওলাই যায় মানে এক্সট্ৰা ফ্লুইডখিনি সেইটোৰ ব্যৱস্থা কৰা হয়। তাৰপিছত যদি শিশুটো ৰেছপন্স কৰে অৰ্থাৎ ৰেমিশ্যন হয়, অৰ্থাৎ যেতিয়া আমি ষ্টেৰইড দি আছোঁ ডেইলি বা অল্টাৰনেট ডে থেৰাপি কৰি আছোঁ সেইখিনি সময়ত যদি কণ্টিনিউৱাছলি নেগেটিভ অহা আৰম্ভ হয় তেনেহ'লে আমি ফাৰ্ষ্ট এটেকটো ৰেমিশ্যন হোৱা বা অৰ্থাৎ নাইকিয়া হৈ যোৱা বুলি কওঁ। তাৰপিছত আমি শিশুটিক ফ'ল' আপ কৰি থাকিব লাগিব, কাৰণ নেফ্ৰটিক চিণ্ড্ৰমটো বাৰে বাৰে হ'ব পৰাৰ এটা চান্স থাকে। যেতিয়া নেক্সট টাইম হয় আমি তাক ৰিলেপ্স হোৱা বুলি কওঁ। তো আপোনালোকে কেতিয়াবা শুনিব পাৰে যে আপোনাৰ শিশুটিৰ নেফ্ৰটিক চিণ্ড্ৰম ৰিলেপ্স হৈছে। ৰিলেপ্স মানে হ'ল আকৌ হোৱা। গতিকে প্ৰথমে আমি যেতিয়া ৰেমিশ্যন হোৱা বুলি ক'লোঁ তাৰপিছত আমি মাজে মাজে চেক কৰি থাকিব লাগিব। আৰু ৰিলেপ্স হোৱাৰ মানে চান্সেছ কেতিয়া বেছি হয়, যদি শিশুটিৰ মানে যিটো বেমাৰটো যদি আৰ্লি এজত হয় 1 বছৰৰ তলত, নাইবা কিবা এটা জ্বৰ, কাহ, চৰ্দি, ডায়েৰিয়া এনেকুৱা ধৰণৰ যদি বেমাৰ হয় তেনে ক্ষেত্ৰত ৰিলেপ্স হ'ব পাৰে। ৰিলেপ্স হোৱা বুলি আমি কেতিয়া কওঁ, যেতিয়া আকৌ শিশুটিৰ ইউৰিনত 2+, 3+, 4+ এনেকুৱাকৈ এলবুমিন যোৱা আৰম্ভ কৰে তেতিয়া আমি সেইটো ৰিলেপ্স হোৱা বুলি কওঁ। যদি এটা শিশুৰ প্ৰথমবাৰ ষ্টেৰইড ষ্টাৰ্ট কৰাৰ পিছত উইদিন 6 মান্থ 2বাৰ যদি ৰিলেপ্স হয় কিবা কাৰণত তেতিয়া আমি তাক ফ্ৰিকুৱেণ্ট ৰিলেপ্স হোৱা বুলি কওঁ, মানে অতি সঘনাই ৰিলেপ্স হৈছে। নাইবা যদি 1 বছৰ অন্তৰালত যদি 3বাৰতকৈ বেছি হয় ৰিলেপ্স তেতিয়াও আমি ফ্ৰিকুৱেণ্ট ৰিলেপ্স বুলি কওঁ। গতিকে প্ৰথমে নেফ্ৰটিক চিণ্ড্ৰম আৰু যদি বাৰে বাৰে হৈ থাকে কিমান ফ্ৰিকুৱেণ্টলি হয় সেইটো আমি চাব লাগে। যদি বেছি ফ্ৰিকুৱেণ্টলি নহয় অৰ্থাৎ বছৰত এবাৰহে ৰিলেপ্স হয় বা হঠাৎ কেতিয়াবা 2-3 বছৰৰ মূৰত এবাৰ ৰিলেপ্স হয় সেইটো ইনফ্ৰিকুৱেণ্ট ৰিলেপ্স হয়।
গতিকে সেইটোৰ ওপৰত ভিত্তি কৰি আপোনাৰ শিশুটিৰ ট্ৰিটমেণ্টটো বেলেগ বেলেগ হ'ব পাৰে যদি ফ্ৰিকুৱেণ্ট ৰিলেপ্স হয় বেলেগ ট্ৰিটমেণ্ট হ'ব ইনফ্ৰিকুৱেণ্ট ৰিলেপ্স হ'লে ট্ৰিটমেণ্টটো অলপ বেলেগ হ'ব যদি ইনফ্ৰিকুৱেণ্ট হয় অৰ্থাৎ ফাৰ্ষ্ট টাইম ৰিলেপ্স হ'ল তেতিয়া আমি আকৌ ষ্টেৰইডটো ষ্টাৰ্ট কৰোঁ আৰু সেইটো সময়ত আমি ষ্টেৰইডটো 2 মিলিগ্ৰাম পাৰ কেজি ডেইলিকে দিওঁ যেতিয়ালৈকে শিশুটিৰ এলবুমিনটো আকৌ ইউৰিনত নেগেটিভ হৈ নাযায় সাধাৰণতে এইটো হওঁতে 10 দিনৰ পৰা 14 দিন সময় লাগে তাৰপিছত আমি 1.5 mg মিলিগ্ৰাম পাৰ কেজি অল্টাৰনেটে আকৌ ষ্টাৰ্ট কৰোঁ আৰু এনেদৰে আমি আকৌ 4 সপ্তাহ বা 1 মাহলৈকে আমি আকৌ ষ্টেৰইড দি বস্তুটো আকৌ ৰেমিশ্যনত আনো আৰু এনেকৈ আমি ফলো আপ কৰি থাকোঁ আহক এতিয়া আমি জানো যে যদি এটা শিশুৰ ফ্ৰিকুৱেণ্ট ৰিলেপ্স হয় তেতিয়া কি কৰিম যেতিয়া এটা শিশুৰ ফ্ৰিকুৱেণ্ট ৰিলেপ্স হয় তেতিয়া আমি ষ্টেৰইডটো অলপ দীঘলীয়ালৈকে দিব লাগে কেতিয়াবা এবছৰলৈকে আমি ষ্টেৰইডটো দিব লগা হয় তেনে ক্ষেত্ৰত কি প্ৰব্লেমে দেখা দিয়ে সেইটো হ'ল যে টক্সিচিটি ষ্টেৰইড বা প্ৰেডনিছলনৰ কাৰণে যিবোৰ সাইড ইফেক্ট বা জটিলতা আছে যিবোৰ অলৰেডি মই ক'লোঁ সেইবোৰ হোৱাৰ চান্স থাকে সেইকাৰণে কি হয় আমি থ্ৰেছহোল্ডটো চাওঁ মানে কিমানখিনি ষ্টেৰইড শিশুটিক দিব পাৰি যদি শিশুটিৰ থ্ৰেছহোল্ডটো কম হয় তেনেহ'লে আমি 1 বছৰমানলৈকে ষ্টেৰইডটো ল' ড'জত দি থাকিব পাৰোঁ 0.5 পৰা 0.7 মিলিগ্ৰাম পাৰ কেজি পাৰ ডে আমি কণ্টিনিউৱাছ বা অল্টাৰনেট ডে এনেকৈ দি থাকিব পাৰোঁ এতিয়া যদি কিবা কাৰণত শিশুটিৰ থ্ৰেছহোল্ড মানে ষ্টেৰইডৰ দৰকাৰটো প্ৰয়োজনীয়তাটো বেছি 0.7 mgতকৈ বেছি অন অল্টাৰনেট ডে থেৰাপি তেতিয়া আমি কি কৰোঁ শিশুটিক ষ্টেৰইড অকল ষ্টেৰইড দিলেতো তাৰ বহুত ছাইড ইফেক্ট হৈ যাব তেতিয়া আমি এইদৰে ষ্টেৰইডৰ লগত আৰু কিছুমান মেডিচিন আমি দিব পাৰোঁ শিশুটিক তাৰে ভিতৰত এটা আছে কেলচিনিউৰিন ইনহিবিটৰ্ছ মাইক্ৰফেনলেট মফেটিল আদি মানে ঔষধ আমি ব্যৱহাৰ কৰি পেলাই ষ্টেৰইডৰ পৰিমাণটো মানে কম কৰি ৰাখিব পাৰোঁ কিন্তু এই ঔষধবিলাকে ৰেমিশ্যন কৰিব নোৱাৰে গতিকে ৰেমিশ্যন কৰাৰ কাৰণে আমি ষ্টেৰইড দিবই লাগিব কিন্তু ষ্টেৰইডটো যিহেতু বেছি পৰিমাণে দৰকাৰ হৈ আছে সেইকাৰণে আমি কিছুমান ষ্টেৰইড স্পেয়াৰিং এজেণ্ট বুলি কোৱা হয় সেইবোৰ আমি দিওঁ যিটো ফাৰ্ষ্ট ষ্টেৰইড মানে স্পেয়াৰিং এজেণ্ট সেইটো হ'ল লিভামিজলটো এটা ইমিউনোমডুলেটৰ হয় আৰু ড'জটো হ'ল 2 to 2.5 মিলিগ্ৰাম পাৰ কেজি অন অল্টাৰনেট ডে এবছৰৰ পৰা 2 বছৰলৈকে আমি দিব পাৰোঁ তাৰ আগতে আমি প্ৰেডনিছলন দি পেলাই শিশুটিৰ ৰেমিশ্যনটো আনি ল'ব লাগিব আৰু প্ৰেডনিছলনটো ল' ড'জত 9 মাহৰ পৰা 12 মাহলৈকে কণ্টিনিউ কৰি থাকিব লাগে কিন্তু লিভামিজলৰ কিছুমান ছাইড ইফেক্ট থাকে যেনেকুৱা লিউকোপেনিয়া মানে ব্লাডত WBC কাউণ্টটো কমি যায় কেতিয়াবা চৰ্দি কাহ নিচিনা চিমটম হ'ব পাৰে লিভাৰ টক্সিচিটি হ'ব পাৰে গতিকে যদি আপোনাৰ শিশুটিক কোনোবা ডক্টৰে লিভামিজল ষ্টাৰ্ট কৰে তেনেহ'লে আপোনাৰ শিশুটিক মানে টোটেল কাউণ্টটো আৰু লিভাৰ এনজাইমছখিনি প্ৰতি 3 মাহৰ পৰা 4 মাহৰ মূৰে ব্লাড টেষ্ট কৰিব পাৰে আন এটা ষ্টেৰইড স্পেয়াৰিং এজেণ্ট হ'ল চাইক্লোফছফামাইডো আপুনি 2.2 পৰা 2.5 মিলিগ্ৰাম পাৰ কেজি পাৰ ডে 12 সপ্তাহলৈকে দিব পাৰে আৰু তাৰ আগতে আপুনি প্ৰেডনিছলন দি পেলাই মানে যিটো নেফ্ৰটিক চিণ্ড্ৰম আছে সেইটো ৰেমিশ্যন কৰাই ল'ব লাগিব চাইক্লোফছফামাইডৰ বহুত ধৰণৰ সাইড ইফেক্ট থাকে যেনেকুৱা হিমৰেজিক সিস্টাইটিছ হয় ভমিটিং হয় এলোপেচিয়া হয় নজিয়া হয় গতিকে চাইক্লোফছফামাইড শিশুটিক দিয়াটো খুবেই মানে অলপ ৰিস্কি গতিকে ডক্টৰৰ পৰামৰ্শ মতে হয় আৰু প্ৰতি 2 সপ্তাহ মূৰে ব্লাডটো টেষ্ট কৰা হয় যাতে টোটেল কাউণ্টটো কমি নাযায় কিবা কাৰণত যদি টোটেল কাউণ্টটো কমি যায় বিভিন্ন ধৰণৰ ইনফেকশ্যন হ'ব পাৰে গতিকে চাইক্লোফছফামাইড দিলে শিশুটিক পৰীক্ষা কৰি থাকিব পাৰে আৰু এটা ষ্টেৰইড স্পেয়াৰিং এজেণ্ট আছে মাইক্ৰফেনলেট মফেটিল সেইটো 800 পৰা 1200 মিলিগ্ৰাম পাৰ মিটাৰ স্কোৱাৰকৈ দিয়া হয় আৰু এইটো এবছৰৰ পৰা 2 বছৰলৈকে শিশুটিক দিব পাৰি আৰু এইটো পৰতো বিভিন্ন ধৰণৰ ব্লাড টেষ্ট কৰি থাকিব লাগে গতিকে মেইনলি এনেদৰে আমি ফ্ৰিকুৱেণ্ট ৰিলেপ্স আৰু ইনফ্ৰিকুৱেণ্ট ৰিলেপ্স যিবোৰ শিশু আছে সিহঁতৰ আমি ট্ৰিটমেণ্ট কৰোঁ লগতে ডায়েটটো আমি চাব লাগিব হাই প্ৰটিন ডায়েট খুৱাব লাগিব গতিকে এইখিনি হ'ল বেচিকেলি যিখিনি নেফ্ৰটিক চিণ্ড্ৰমৰ ফাৰ্ষ্ট এটেক আৰু যিখিনি নৰ্মেল পেচেণ্টজন ষ্টেৰইড ৰেছপন্সিভ হয় কিন্তু কেতিয়াবা দেখা যায় যে কিছুমান শিশুৰ ষ্টেৰইড দিয়াৰ পিছতো বেমাৰটো ভাল নহয় তেনে ক্ষেত্ৰত কি হয় যদি 6 সপ্তাহ প্ৰেডনিছলন দিয়াৰ পিছতো বেমাৰটো ভাল নহয় তেতিয়া আমি ষ্টেৰইড ৰেজিষ্টেন্স নেফ্ৰটিক চিণ্ড্ৰম বুলি কওঁ আৰু ষ্টেৰইড ৰেজিষ্টেন্স নেফ্ৰটিক চিণ্ড্ৰমটো অলপ জটিল বেমাৰ আৰু আমি সাধাৰণতে পেডিয়াট্ৰিক নেফ্ৰলজিষ্টৰ ওচৰত আমি পৰামৰ্শ লওঁ এইবোৰ সাধাৰণতে কিছুমান জেনেটিক কাৰণত হয় বা কিছুমান বেলেগ বেমাৰ শৰীৰত যেনেকৈ SLE বা হেপাটাইটিছ B HIV এনেকুৱা ধৰণৰ বেমাৰৰ ক্ষেত্ৰত ষ্টেৰইড ৰেজিষ্টেন্সটো দেখা যায় আৰু তেনে ক্ষেত্ৰত কিডনি বায়পসি কৰাটো অতি প্ৰয়োজনীয় কিডনি বায়পসি কৰিবই লাগিব গতিকে কিডনি বায়পসি কৰাৰ পিছত সেই হিচাপে ট্ৰিটমেণ্টটো কৰা হয় আৰু কেতিয়াবা ৰিনেল ট্ৰান্সপ্লান্ট পৰ্যন্ত কৰিব লগা হয়
মই অন্য এদিন আৰু এটা বেলেগ ভিডিঅ'ত এই বিষয়ে আলোচনা কৰিম আজিৰ ভিডিঅ'টোত মেইনলি আমি নেফ্ৰটিক সিনড্ৰোমৰ বেসিক কি কেনে ধৰণৰ সিম্পটম হ'ব পাৰে কেনে ট্ৰিটমেন্ট এই বিষয়ে আলোচনা কৰিলো এই বিষয়ে যদি কিবা প্ৰশ্ন আছে আপোনালোকে তলত কমেন্ট কৰিব পাৰে আৰু যদি কিবা জানিব থাকে ডায়েটৰ বিষয়ে যদি কিবা লাগে তলত কমেন্ট কৰিলে মই নিশ্চয় ভৱিষ্যত জনাম ধন্যবাদ